हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। तो इफाले আছে প্ৰাঞ্জল দীপজ্যোতি পুৰা মানে ভেলাঘৰ আজি হয়। তাৰপিছত ইয়াতে ভোজ খোৱা হ'ব, তাৰপিছতে নেক্সট দিনাখন জ্বলাই দিয়া হ'ব। আপোনালোকে গমেই পায়, কিন্তু SOP গম পায় নে নাপায়। 11টা বজাৰ পৰা পুৰা বন্ধ আৰু 6টা বজাত মেজি জ্বলোৱা হ'ব, মানে ভেলাঘৰ জ্বলোৱা হ'ব বঢ়িয়াকৈ। তাৰপিছতে আপোনালোকক সম্পূৰ্ণখিনি দেখুৱাবলৈ চেষ্টা কৰিম। চাই লওক আজি কি কৰোঁ, এতিয়াৰ পৰা ৰাতি 11টালৈ গোটেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভেলাঘৰটো চাই লওক এবাৰ বঢ়িয়াকৈ, চাই লওক ভেলাঘৰটো। আৰু এইটো বক্স বঢ়িয়া। এইটো এটা মেচিন, আকৌ এটা মেচিন আছে, সেইটো ভাল কৰিব গৈছে। অলপ বেয়া হৈ আছে, মানে বেয়াই হৈ আছে। চাই লওক বঢ়িয়া মজা। গাইছ ইয়াতে পুৰা বৰ্তমান ব্ৰইলাৰ ভাজা হৈ আছে, চাই লওক গাইছ বঢ়িয়া। আৰু এইবিলাক মাছ ভাজা হৈ গ'ল। তাৰপিছতে এতিয়া পুৰা ব্ৰইলাৰ ভাজা হৈছে বঢ়িয়া। কিবা কৈ দিয়া পিছে, কিবা কিবি কৈ দিয়া। কি ক'ম আৰু ডাইৰেক্ট খাটা খাটি ব্ৰইলাৰ মাংস বনাব। এই আমাৰ ৰান্ধনি বৰ্তমান কলগছটো দনা কাৰণে লাগে, তাতে মানে ডাইৰেক্ট হৈ যাব আৰু কামটো। আৰু এইফালে আছে প্ৰাঞ্জল হাই বঢ়িয়া। চাই বেকগ্ৰাউণ্ড কিন্তু মজা। আৰু এইটো ভেলাঘৰটো আপোনালোকে দেখিছে কি বঢ়িয়া। আৰু চাই লওক পিছতে কি ধুনীয়া পাহাৰ হৈছে। ভাই চাহ বঢ়িয়া। চ' গাইছ বৰ্তমান এইটো কলদনাটোৰে বনাই দিছোঁ কি ধুনীয়াকৈ, মানে মই বনাই দিছোঁ, সেই দাদাই বনাই দিছে। তাৰপিছতে ইয়াতে বঢ়িয়াকৈ ভাত থ'ম আৰু পূৰা উতলি আছে। মাংস সিজি আছে বৰ্তমান, অলপ পিছত খাবলৈ পাম ধুমা ধুম। কেঁচাৰ বঢ়িয়া। বৰ্তমান চালাডৰ কাম চলি আছে। তো গাইছ বৰ্তমান চালাডটো বনাই হৈ গ'ল, চাই লওক পুৰা বঢ়িয়া লাগিছে। What a funny man. গাইছ বৰ্তমান বাজি গৈছে 5:14। তাৰপিছত মানে আধা আধি চব বনাই হৈ গ'ল। এতিয়া ভাতটো বনাইছে, ব্ৰইলাৰটো পূৰা হৈ গ'ল, তাৰপিছত মাছটো হৈ গ'ল, তাৰপিছত ব্ৰইলাৰ ভাতটো বনাব আছে, তাৰপিছত আকৌ গাহৰিটো বনাব আছে, তাৰপিছত আৰু খোৱাটো হৈ যাব। তাৰপিছত ইফালে কংকন পূৰা মিউজিকটো বজাইছিল, মই এই মাত্ৰ বন্ধ কৰিব পাৰিছোঁ। এতিয়া চালাও কপিৰাইট আহিছে মানে গাইছ। চ' গাইছ পূৰা পানী নি আছোঁ কলহত, চাই লওক বঢ়িয়া। এতিয়া মানে অলপ পাহাৰ ছিষ্টেম না জেগাটো, মানে পানীৰ কোনো ধৰণৰ অসুবিধা নাই। ডাইৰেক্ট পাহাৰৰ পৰা আহিছে পানীটো, ডাইৰেক্ট স্পেচিয়েল, পূৰা স্পেচিয়েল। চ' গাইছ এইটো চৰুটোত ভাত বনাইছিল, ইয়াতে অলপমান পানী দিওঁ যাতে মানে ভাল হয় আৰু পটককৈ মানে ধূলি মাতে যায় যাতে। হেভি ৰান্ধনি গাইছ, হেভি ৰান্ধনি। বনাই কৰে বাবা খটৰা খানা নিমখ দে। বনুৱে বনাই আছে, আমি বিন্দাছ আছোঁ আৰু আমি খেলি আছোঁ।
So guys, এই গাহৰি মাংসটো আপোনালোকক টেষ্ট কৰি কৈছোঁ দিছ ইজ পৰ্ক তাৰপিছত এইটো চালাড অকণ লৈ লৈছিলোঁ আৰু এইটো নিমখ টেঙা যোন ফ্ৰণ্ট এবাৰ বাং খাই পেলাবি না আজি মজা লাগিছে So guys, টাইম হৈছে এতিয়া 6:42 তাৰপিছতে পূৰা এতিয়া ভাত বাঢ়ি আছে বঢ়িয়াকৈ আমি খাই দিম আৰু আছে মানে পিছত খাব আমি চাৰিজনে এতিয়া খাওঁ মই আৰু এই দাদাজন আৰু কোন প্ৰাঞ্জল তো এতিয়া খাব লাগে আৰু প্ৰাঞ্জলে পূৰা পাপৰ পুৰি আছে প্ৰাঞ্জল টেষ্ট কোৱা টেষ্ট মজা কণ খোৱাই নাই মানে প্ৰাঞ্জলে অলপ মানে বেয়া পাই যায় খোৱা সময়ত ভিডিঅ' কৰিলে একো নাই নকৰোঁ আৰু দিয়া প্ৰাঞ্জল আইটেম চাওক পাপৰ ইফালে আছে চালাড নেমু টেঙা তাতে আকৌ আচাৰ তাৰপিছত এইটো ব্ৰইলাৰ মাংসটো পৰিছিল ন অঁ ব্ৰইলাৰ মাংসটো পৰিছিল তাৰপিছত বঢ়িয়াকৈ তাৰপিছত এইটো মাছ তাৰপিছত ইফালে আছে ব্ৰইলাৰ ভাজা তো গাইছ এতিয়া খাব লাগে ভাত খাই হৈ গ'ল আৰু পূৰা পেট ভৰি গ'ল আৰু এতিয়া অলপমান পিছত মিউজিক চিউজিক বজাই অলপ ডান্স কৰিম তাৰপিছত নেক্সট মৰ্ণিং ডাইৰেক্ট मुझसे शादी करोगे मुझसे शादी करोगे मुझसे शादी करोगे सीता बाजी से 9:40 डायरेक्ट मॉर्निंग लग पाइছো नेक्स्ट मॉर्निंग The next day. गुड मॉर्निंग गाइस बाजी गल इता 6:30 তাৰপিছত এটা ভেলাঘৰটো জ্বলাব লাগিব গমে পাইছে তো বৰ্তমান এইমাত্ৰ আহি পাই গ'লো তাৰপিছত এতিয়া আৰু ভেলাঘৰটো জ্বলাব লাগিব সো গাইস বৰ্তমান ভেলাঘৰটো এটা জ্বলোৱা হ'ব আৰু নেকি মনে জ্বলাব পুৰা মজাকৈ সো গাইস ভেলাঘৰটো জ্বলাব লগা ক'ত ভিতৰতহে জ্বলাই কি ভিতৰতহে জ্বলাই মনটা বাল্টি গলি নাম থাকি যাব দে ও বাল্টি নাই তো গাইস বাল্টিটো ভাগছিল দে ইফালে বেনু দাদা তো গাইস জ্বলি গ'ল জ্বলালে মানে ভিতৰত সোমাই দিব লাগে না মাজত দি তো গাইস দি খেৰ ঢাকি দি না Kandari. Oi, babu. Oh.
So guys, বৰ্তমান ভেলাঘৰ জ্বলোৱা হৈ গ'ল তাৰপিছত এতিয়া চৰুবিলাক নি আছোঁ ইফালে আছে কংকন ইফালে আছে প্ৰাঞ্জল তো ইয়াৰ পৰাই বাই বাই দি দিছোঁ যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম নতুন এটা ভিডিঅ'ৰ লগত টিল দেন টাটা বাই 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 দিওঁ বাই 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 লগ পাম নেক্সট লগত Hey!